এই মই চালোঁ মানে CC কেমেৰাত মিলি ছেকেণ্ডত স্কুটি ডিকিটো খুলি দিলে মানে। আমাৰ দোকানৰ ওচৰত এটা ল'ৰা আহিছিল যোনে ফোন ভাল কৰিব। তো এই ফোনটো দি কৈছিল 2 দিনমান আগত ভাল কৰিব। তাৰপিছত ইহঁতে কি কৰিছিল, কালি আহি ফোনটো ল'ব আহিছে। আমি গতিকে ভাল কৰি দিব পৰা নাই। সিহঁতৰ পিছত আমাৰ দোকানত আহি ফোনটো ল'বৰ কাৰণে যেতিয়া আহিছিল, তেতিয়া ই দোকানৰ পৰা ওলাই আমাৰ ওচৰত এটা স্কুটি ৰখা আছিল। ই মানুহটো মুছলিম হয়। ই আহি ইয়াৰ পৰা মোবাইলটো লোৱাৰ কাৰণে অকলে আহিছিল বুলি কৈ আছে। আহি তেওঁতে আমাৰ এটা লগৰ দোকানীৰ স্কুটিৰ পৰা এটা কিবা আছিল, স্কুটিত তাৰ চাবি আছিল আৰু কিছুমান পইচা আছিল। ঠিক আছে, পইচাটো ই চাৰ্টাৰৰ চাবি তাৰ স্কুটিৰ পৰা খুলি কিনে পটককৈ খুলি তাৰ বস্তুটো লৈ গৈছে। তাৰপিছত আমি CCTV ফুটেজ আছিল, তাতে আমি চাইছোঁ। এইবিলাক বস্তু আমি থানাতো দিছোঁ। আৰু আমাৰ সকলো মিডিয়া বাইদেউক যিখিনি আছে মই অনুৰোধ কৰিছোঁ, যাক আমি আজি ধৰিছোঁ, ই আজিও আহিছিল। অহাৰ পিছত চব মিলি তাক কনফাৰেঞ্চ কৰিছে যি আমাৰ পৰা বস্তুখিনি লৈছিল। এইখিনিও ভিডিঅ' আমাৰ লগত আছিল আৰু এই ভিডিঅ'টো আমি থানাতো দিছোঁ, ইভেন আমি মিডিয়াটো দি আছোঁ। যি আৰু কেইদিনমান আগতে মোৰ দাদা ইজনৰ হয়, তাৰ দোকানতো চুৰি হৈছিল। এই দাদাজনৰ দোকানতো কেইদিন আগতে চুৰি হৈছিল। তেতিয়া এই দাদাজনো তাক মাতিছোঁ। ইহঁতে এটা কথা কৈছে যে এনেকাই ছেম ল'ৰাখিনি আমাৰ দোকানৰ আগতে আহিছিল, আহি কিনে আমাৰ দোকানতে এনেকা চুৰি কৰা লাগিছে। ল'ৰাটো আজি কৈছে যে আমি চুৰি কৰিছোঁ। তো তাৰ ভিডিঅ'খিনি আমাৰ প্ৰত্যেক বস্তুখিনি আমাৰ ভিডিঅ' আছে বনোৱা। আমি এইখিনি প্ৰশাসনৰ ওচৰত দিম। তাৰপিছতে আমি যিখিনি কৰিব লগা আছে, প্ৰশাসন যিটো ভাল বুজে এনেকা কৰিব। আৰু আমাৰ প্ৰশাসনৰ এটাই অনুৰোধ, তাক কঠিনকৈ কঠিন দণ্ড যাতে পাব লগা হয়। এইখিনি কথা। চুৰি কৰা তাতে স্কুটিৰ ভিতৰত চাৰ্টাৰৰ চাবি আছিল। এই আমাৰ লগৰীয়া হয়, তাৰ মানে স্কুটি আছিল, মেইন স্কুটিটো তাৰে হয়। স্কুটিৰ পৰা মানে চাবি আছিল আৰু কিছুমান পইচা আছিল। নামটো ক'ব নোৱাৰোঁ, কিন্তু একচুৱেলি চালাকাটিৰ হয়। মানুহটো চালাকাটি। মানে কালি হ'লে মানে মোৰ স্কুটিৰ ইয়াতে ৰখা আছিলে, অলমষ্ট মোটামুটি 8:45 মানত হ'ব ৰাতি। তো মই ইয়াতে ৰাখি পিনে অলপ তাতে গৈছিলোঁ, মানে আধা ঘণ্টামানৰ কাৰণে মই অলপ ফুৰিব গৈছিলোঁ তাতে। ই মানে আহি পিনে কি কৰিলে, স্কুটিটো মানে মিলি ছেকেণ্ড, মই চালোঁ মানে CC কেমেৰাত মিলি ছেকেণ্ডত স্কুটি ডিকিটো খুলি দিলে মানে। খুলি পিনে একো মানে এনেকৈ চাই আছিলে, চাই পিনে মানে পালে যে একো নাই তাতে, পোৱা নাই। জাষ্ট চাৰ্টাৰৰ মোৰ চাবিটো পালে, মোৰ দোকানৰ চাবিটো এইটো পালে। আৰু অলপ খোজা কিবা টাকা আছিলে, এইটো মই নাজানো, সৰু কিবা হ'ব। এইটো লৈ পিনে ই মানে মিলি ছেকেণ্ড আৰু এই ছেকেণ্ডৰ পাছত এই দোকান সোমাই পৰিলে। তো এইটোৱে মানে কালি মই কি কৰিলোঁ, আৰু ৰাতি থানাত গৈছিলোঁ। মই ছাৰক মই ক'লোঁ যে এনেকৈ হৈছে। মই গোটেই ভিডিঅ'টো দেখাইছিলোঁ, এনেকৈ আছিল। তাৰপিছত মই গোটেই ৰাতি দিয়াতেও আছিলোঁ, ই অহা নাই যদিও, কিন্তু ই আজি আহিছিলে। আহি পিনে গোটেই বস্তুখিনি মানে যি আছে না আছে পুৰা স্বীকাৰ কৰিলে মানে, যে এইটো প্ৰব্লেম হৈছে, মানে এইটো মানে কৰিছিলে। ই পুৰা আমাৰ লগত গোটেই ভিডিঅ' আছে। এতিয়া থানাত ইয়াক আছে। না এতিয়ালৈকে কিবা লোৱা নাই, কিন্তু মানে মোৰ মেইন ইছ্যুৱে লৈ গৈছিলে। মানে যিটো মানে প্লেন বনাইছিলে, মানে ৰাতি আহাৰ পৰা মোৰ চাৰ্টাৰৰ চাবিটোৱে লৈ গৈছে। মানে মোৰ যে দোকানৰ চাবি ছেটটো, মটিভটো এটাই আছিল যে ৰাতি আহি চুৰি কৰিব। কিন্তু কথা কি, আমাৰ লগত অলপ সজাগ হৈ গৈছিলোঁ। তেতিয়া আমি ৰাতি CCTVটো চাইছিলোঁ, যে চোৱাৰ পাছত গোটেই ৰাতি আমি ইয়াতে ডিউটি কৰিলোঁ। তাৰপিছত আমি থানাত গ'লোঁ, ছাৰক মাতিলোঁ। মাতি কিনে তেওঁতে ক'লে যে আমি প্ৰশাসনৰ লগত চাব ইহঁতে। তথাপিও আমাৰ বহুত কেইটাবাৰ মানুহ গোটেই ৰাতিটো ইয়াতে ডিউটি কৰাৰ কাৰণে ইহঁতে আহিব পৰা নাই। তথাপিও তাক মই আজি যেনে তেনে কিবা কৈ কিনে মাতি আনিছোঁ। ই কনফাৰেঞ্চ কৰিছে যে এই আমাৰ দোকানৰ পৰা বস্তুখিনি লৈছে, এতিয়া আমাৰ বস্তুটো তাক চাবিটো লাগে, তেতিয়া আমাৰ হেণ্ড অভাৰ কৰি দিব লগা কথা আছে। আৰু তাক আৰু যেনেকৈ কঠোৰ শাস্তি দিব লাগে, আৰু তাৰ লগত কোনে কোনে জড়িত আছে তাক ওলাই কিনে, আৰু বাকী যিবিলাক মানে বেআইনী কাম কৰি আছে তাক ধৰিব লাগে। আমাৰ এইটোৱে কথা। দোকানৰ শাটাৰৰ চাবিটো লৈ দোকানৰ চুৰি কৰাৰ উদ্দেশ্যৰ কাৰণে আহিছে। আৰু আপোনালোকে যদি ভিডিঅ' ফুটেজটো চাই, তেতিয়াহ'লে চাব ল'ৰাটো মোটামুটি 30 to 40 ছেকেণ্ডৰ ভিতৰত স্কুটিৰ ডিকিৰ চাবি খুলি পেলাইছে। আৰু লেফ্ট হেণ্ড দি কৰি আছে, একদম খুলি পেলাইছে। মানে কালি ৰাতি 8:30 বজাতে ইয়াত এটা স্কুটি ৰখা আছিল। ইয়াত দোকানটো এইটো হয়। তাৰ স্কুটিৰ পৰা চাৰ্টাৰৰ চাবিটো লৈ গ'লি। লোৱাৰ পিছত তো ইয়াতে চাবি নাপালে। CCTV ফুটেজ চালে। CCTV ফুটেজ চাই ল'ৰাজনীয়ে যোন মোবাইল ঠিক কৰিব আহিছিল, ল'ৰাজনে সেই চাবিটো লৈ গ'ল।
লোৱাৰ পিছতো এতিয়া নাই 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 মানুহজন নাই, ৰাতি গোটেই ৰাতি অহা নাই। ইয়াতে ৰাতি পঢ়া দি আছিলে, ইয়াতে পঢ়া দিয়াৰ পিছত অহা নাই। আজি কি হ'ল 4টা বজাত আহিছে ল'ৰাজন। অহাৰ পিছত আমাৰ ইয়াতে ধৰিছোঁ তাক। ধৰাৰ পিছত ক'লোঁ যে তুমি কালি চাবি লৈছা? এইটো কয় নাই লোৱা নাই। স্বীকাৰ কৰি ক'লোঁ যে লৈছা নাই, সঁচা কোৱা। কোৱাৰ পিছত ক'লে যে মই চাবি লৈছোঁ। লোৱাৰ পিছত কিয় লৈছা তুমি? লোৱাৰ পিছত ক'লে এনেকৈ লৈছোঁ মই। লোৱাৰ কাৰণটো চুৰি কৰা কাৰণে লৈছে যাবি। আৰু এই আজি 1.5 মাহ হৈ গ'ল, 1.5 মাহ আগতে মোৰ দোকান চুৰি হৈছে। চুৰি হোৱাৰ পিছতে ইয়ে জড়িত আছে, এইটো 100% চিয়ৰ। আজিলৈকে পুলিচে ওলাই দিব পৰা নাই, আমি হাতে ধৰিছোঁ আজি। আমাৰ দোকানৰ পৰা বহুত বস্তু লৈ গৈছে, 15 লাখ টকাৰ মানে মোবাইলে লৈ গৈছে। এণ্ড্ৰইড ফোন আছিল, আইফোন ফোন আছিল, লৈ গ'লেহি। এই গৌৰাংগুৰিৰ অপজিটতে সব চুৰি কৰি লৈ গ'লে। ইহঁতে জড়িত আছে, গেং আছে ইহঁতে। কিন্তু আমি পুলিচৰ কাছে ইয়াতে ৰিকুৱেষ্ট কৰি আছোঁ, তাকে ওলাই দি মানে মোৰ যিমান বস্তু ৰিকভাৰী কৰি দিব লাগে। বাছ আজি 1.5 মাহ পুৰা হৈ গ'ল।